Hello guys, welcome to my YouTube channel AR Amir Vlogs. আৰু মই এতিয়া আছোঁ বৰ্ধমান ৰেল ষ্টেচনত। আৰু ইয়াৰ পৰা মই হাওৰালৈ যাম। হাওৰা যোৱাৰ কাৰণত আগতে টিকেট কাটিব লাগিব, গতিকে টিকেট কাটি লওঁ। কাউণ্টাৰলৈ যাই আছোঁ, গতিকে আপোনালোকে চাই থাকক। আৰু বৰ্ধমানৰ পৰা হাওৰালৈ যোৱা লোকেল ট্ৰেইনে বেছি পোৱা যায়, আৰু লোকেল ট্ৰেইনে হয় ইয়াত। আৰু আমি লোকেল ট্ৰেইনতো যাম, তাৰ কাৰণে আগতে টিকেট কাটি লওঁ। আৰু আমি লাহে লাহে কাউণ্টাৰৰ ফালে যাই আছোঁ। আৰু এইখিনিত আৰু এটা কথা কওঁ যে আমি বৰ্ধমানৰ পৰা যে হাওৰা যাই আছোঁ, হাওৰা যোৱাৰ পিছত আৰু তাৰে পৰা সেই দীঘালৈ যাম। দীঘা মানে সেই সাগৰৰ পাৰত যাম, সাগৰ চাবলৈ। আৰু তাৰে পৰিৱেশ আমি দেখাম, গতিকে আপোনালোকে পৰৱৰ্তী যিবিলাক ভিডিঅ' আহিব সেইবিলাকত চাব পাৰিব। আৰু ঠাই কেনেকুৱা সেইবিলাক মানে সাগৰৰ পাৰত মানে মই কেতিয়াও যাই পোৱা নাই, মই ফাৰ্ষ্ট টাইম যাম মোৰ লাইফত। গতিকে পৰিৱেশবিলাক দেখাম, সাগৰ মানে কেনেকুৱা, কিমান আছে ছিষ্টেমবিলাক কেনেকুৱা, মানে সেইবিলাক দেখাম। আৰু হোটেল চোটেল বা তাৰ পৰিৱেশ আৰু কেনেকৈ যাব পাৰে আপোনালোকে, সেইবিলাকৰ ভিডিঅ' আপোনালোকক ডিটেইলছ কৈ দিম, গতিকে আপোনালোকে সহজে যাব পাৰে। আৰু আমি ফাইনেলি ট্ৰেইনত উঠিলোঁ, গতিকে আমি এতিয়া হাওৰাৰ ফালে যাই আছোঁ। আৰু এই বাবু কিবা ফিংগাৰ লেবেল মাৰি আছে বুলি কৈছে। যিয়ে নহওক, ট্ৰেইন একেবাৰে খালী, মই দেখাই দি আছোঁ। চাওক, একেবাৰে খালী, মানে আমি অলপ কেইজনমান আছোঁ আৰু বাকী একেবাৰে খালী। গোটেই এইটো ডাব্বা বুলি নহয়, গোটেই মানে খালী। তো যিয়ে নহওক, ফাইনেলি আমি হাওৰা ষ্টেচনত নামিলোঁ। এতিয়া আৰু আমি সুধিম যে ইয়াৰ পৰা দীঘালৈ যোৱা ট্ৰেইন হ'বনে নাই। যদি নহয় তেনেহ'লে বাছ গাড়ীত যাব লাগিব, বা আল্ট্ৰা যিবিলাক আছে আল্ট্ৰাত AC বাছ এইবিলাকত যাম। যিয়ে নহওক, আমি ট্ৰেইন নাপালোঁ। ট্ৰেইন দিনত মানে দুটা ট্ৰেইন হয়, এটা পুৱাই আৰু এটা আবেলি। যিহেতু আমি ৰাতি 7টাত আহি পালোঁ হাওৰা, আৰু মানে AC বাছত যাব লগা হৈছে। আৰু আমি লাহে লাহে যাই আছোঁ মানে বাছ ষ্টেণ্ডৰ ফালে। আৰু মোৰ সন্মুখত যে দেখা পাই আছে টাৱাৰৰ নিচিনা, এইটোৱে হ'ল হাওৰা ব্ৰিজ। তো মই লাহে লাহে হাওৰা ব্ৰিজৰ ফালে আগবাঢ়ি আছোঁ, আৰু আপোনালোকক একেবাৰে ওচৰত যায় হাওৰা ব্ৰিজৰ মানে যিটো সৌন্দৰ্য, যিটো দৃশ্য, সেইটো মানে দেখাম। গতিকে আপোনালোকে চাই থাকক। আৰু বহুত মানে ভিৰ। মই কলকাতাত মোৰ লাইফত ফাৰ্ষ্ট টাইম আহিলোঁ, মানে আগতে আহি পোৱা নাই। বহুত ভিৰ হয়। আৰু আপোনালোক এই কলকাতা টাউনটো বহুত ব্যস্ত বুলি ক'ব পাৰোঁ। মানে ৰাতি 2-3টালৈকে মানে একেবাৰে মানে দিনত আমি যেনেকুৱা মানুহ দেখা পাওঁ, একে মানুহ পাব, মানে গোটেই ৰাতি পাব আপোনালোকে। তাৰমানে গোটেই ৰাতি ইমান মানুহ পাব। আৰু এই হ'ল হাওৰা ব্ৰিজ, চাওক কিমান ধুনীয়া। আৰু এইটো মানে ওলমি আছে, জ্বলন্ত অৱস্থাত আছে, ওলমি থকা আছে, মানে মাজত কোনো ধৰণৰ হেৰি নাই, মানে খুটা মানে পোষ্ট নাই। বহুত ডাঙৰ হয়, এইটো বহুত দীঘল হয়। গতিকে অলপ দেখাই দি আছে, চাওক কিমান দীঘল। আৰু এইটো হ'ল দীঘাৰ হাওৰাৰ পৰা দীঘালৈ যোৱা AC বাছ। আৰু এতিয়া ৰাতি 9:45, আমি ফাইনেলি উঠিলোঁ। আৰু ফাইনেলি দীঘা আহি পালোঁ। এতিয়া ৰাতি 2:20, বহুত ৰাতি হৈছে। আৰু এইটো হোটেলতে আমি ৰুম বুক কৰিম, কথা পাতিছোঁ। ইয়াতে ID প্ৰুফ মানে পেন কাৰ্ড বা আধাৰ কাৰ্ড এইবিলাক মানে অৰিজিনেল চাই আৰু জেৰক্স ৰাখে তেওঁলোকে। আৰু ফাইনেলি কনফাৰ্ম হ'ল। আৰু অহাকালি সাগৰৰ পাৰত যাম। গতিকে নেক্সট ব্লগ আপোনালোকে চাবলৈ নাপাহৰিব। আৰু নেক্সট ব্লগত আমাৰ ৰুম কেনেকুৱা দেখাম।